আপুনি বিশ্বাস কৰিবনে মই কমেও ৩-৪টা মান ইণ্টাৰভিউ দিয়া গৈছিল 2 বছৰ আগৰ এটাতো মই চিলেক্ট হোৱা নাছিলোঁ তেওঁলোকৰ লগত জাষ্ট কথা পাতো তাৰপিছত ওলাই আহোঁ মই ভাবিছোঁ কেনেকৈ চিলেক্ট হোৱা নাই মই আৰু মই আগতে কেনেকুৱা আছিলোঁ ইণ্ট্ৰভাৰ্ট আছিলোঁ এটা মানুহৰ লগত ইমান কথা পাতিব নোৱাৰোঁ মানে এনেকুৱা হয় কথা পাতিলে কি পাতিম কি নেপাতিম এনেকুৱা হয় আৰু কথা পাতিলেও মানে মানুহৰ লগত মানে বেছিকৈ ফ্ৰেণ্ড হ'ব নোৱাৰোঁ মোৰ আগতে ফ্ৰেণ্ড কমেই আছিলে স্কুলৰ টাইমতো বহুত কম আছিলে কলেজৰ টাইমতো বহুত ফ্ৰেণ্ড কম আছিলে যি মাত্ৰ এটা দুটাই জাষ্ট ফ্ৰেণ্ড আছিলে সেইবোৰৰ এটাই মেইন কথাটো মই এতিয়া বুজি পালোঁ সেইবোৰৰ এটাই মেইন টপিক আছিলে সেইটো আছিলে মোৰ কমিউনিকেশ্যন স্কিলটো বহুত উইক আছিলে সেইকাৰণে আপোনালোকে এনেকুৱা নহ'বৰ কাৰণে আপোনালোকৰ লাইফত কমিউনিকেশ্যন স্কিলৰ ওপৰত ধ্যান দিব লাগে কমিউনিকেশ্যন স্কিলৰ কাৰণে আপোনালোকে বুক পঢ়ক ইউটিউবত ভিডিঅ' চাওক আৰু বহুত কিবাকিনি কৰক কিন্তু কমিউনিকেশ্যন স্কিলটো আপুনি যদি পঢ়া শুনা নাই আপুনি হয় পঢ়া শুনা নাই হয় আপুনি বয়স বহুত হৈ গৈছে তাৰ ভিতৰতো কমিউনিকেশ্যন স্কিলটো শিকিব লাগে আপুনি হয় স্কুলত আছে কলেজত আছে ডক্তৰ হয় যিয়ে নহওক আপুনি যিকোনো নহওক আপুনি কমিউনিকেশ্যন স্কিলটো আপোনাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় আপোনাৰ বাবে নহয় চবৰে বাবে সেইটো ইম্পৰ্টেণ্ট হয় কাৰণ কমিউনিকেশ্যন স্কিলটো ঠিক থাকিলেহে মানুহ এজনে বহুত ওপৰত যাব পাৰিব কমিউনিকেশ্যন স্কিলটো ঠিক কৰিবৰ কাৰণে এটাই ফাৰ্ষ্ট হৈছে আপুনি ধৰি লওক এজন মানুহৰ লগত কথা পাতিছে মানুহজনক আপুনি কি কৰিছে মানুহজনৰ লগত কথা পাতোঁতে আপুনি তেখেতৰ কথা শুনা নাই আপোনাৰ কথাহে কৈ আছে আৰু মানুহজনী মানে কি মানুহজনে আপোনাক সেইখিনি সময়ত আপোনাৰ মানুহজনে খং কৰিব পাৰে আপুনি কমিউনিকেশ্যন স্কিলটো ঠিক কৰিবৰ কাৰণে আপুনি এজন মানুহৰ লগত কথা পাতোঁতে ধ্যান দিব আপুনি মানুহজনে যেতিয়া কথা ক'ব মানুহজনে চকুৱে চাই কথা পাতিব চকুৱে চাইকৈ মানে খঙত নহয় এটা মিচিকীয়া হাঁহি ল'ব মনত মিচিকীয়া এটা হাঁহি লৈকৈ চকুৱে চাব আৰু চকুৱে চাইকৈ ধুনীয়াকৈ কথা পাতিব আৰু মানুহজনে যদি কিবা কৈ থাকে তেন্তে সেইখিনি টাইমত আপুনি বাছ শুনিকৈ এটা মিচিকি হাঁহি জাষ্ট মুখত লৈকৈ আপুনি তেখেতৰ চকুলৈ চাইকৈ কথাটো শুনি থাকিব চকুলৈ চাই থকা মানে একদম চকুৱে চাই থাকিব ছোৱালীয়ে এনেকুৱা হ'লে আপোনাক চৰিয়াই দিব পাৰে আৰু যদি আপুনি কাৰোবাৰ লগত ফ্ৰেণ্ড হ'ব বিচাৰে ধৰি লওক আপুনি কলেজৰ কোনোবা নতুন কাৰোবাৰ লগত চিনাকি হ'ব মন কৰিছে ভাবিছা তুমি সেই ছোৱালীজনীয়ে মোক মাতিবৰ কাৰণে বিচাৰে কিন্তু তাই মাতিব পৰা নাই তুমিও ধৰি লওক তাই চকুলৈ চাই গম পোৱা যে তোমাৰো মাতিব মন গৈছে তুমিও মাতা নাই দুইজনে ইজনে সিজনক মাতিম বুলি ভাবি কিন্তু মাতা নাই তেনে অৱস্থাত কি কৰিব পাৰে আপুনি এটা মিচিকি হাঁহি লৈ তেখেতক হাই বুলি ক'ব পাৰে তেতিয়াৰ পৰা তাৰপিছত আপোনালোকৰ কমিউনিকেশ্যন স্কিলটো যেতিয়া এজন মানুহে যেতিয়া কথা কৈ থাকিব তেখেতৰ মাজত আপুনি কি কৰিব আপুনি তেখেতৰ মাজত তেখেতে ধৰি লওক কিবা টপিক এটাৰ ওপৰত কথা পাতি আছে তেন্তে এইখিনি টাইমত আপুনি মাজতে একো কথা নক'ব আপুনি তেখেতে যি কয় সেই কথাটো ভালকৈ শুনিকৈ জাষ্ট 20 ছেকেণ্ডৰ প'জ লওক মানে ৰখি দিয়ক স্পেচ লৈকৈ অলপমান টাইমৰ পিছতে কথাটো কওক তেখেতে তেতিয়া মানুহজনেও ভাল পাব যে কিবা কৈছে আৰু তেখেতে কোৱা টাইমত আপোনাৰ বডি লেংগুৱেজটো বহুত ইম্পৰ্টেণ্ট হয় আমাৰ বহুত সৰুৰ পৰাই নহয় বহুত আগৰে পৰা যেতিয়াৰ পৰা কথা আৰম্ভ নাছিল তাৰ আগৰ পৰাই আমাৰ বডি লেংগুৱেজ আৰম্ভ হৈছিলে সেইখিনি সময়ৰ পৰা আমাৰ বডি লেংগুৱেজটো বহুত ইম্পৰ্টেণ্ট হয় বডি লেংগুৱেজটো আপুনি এজন মানুহে কথা পতাৰ লগতে গাটো যদি বেলেগ ষ্টাইল দি থাকে আপুনি চাব এজন মানুহে দুখন হাত এনেকৈ ওপৰত দিলে কি বুজায় আপুনি বহুত ছেড হৈ থকা বুজায় না সেইখিনি সময়ত আপুনি এনেকুৱা কিছুমান বডি লেংগুৱেজ ব্যৱহাৰ নকৰিব জাষ্ট নৰ্মেল প'জত খাৰা হ'ব আৰু এটা মিচিকি হাঁহি মাৰি কথাটো শুনিব আৰু যেতিয়া তেখেতৰ উত্তৰটো দিবৰ কাৰণে আপুনি 20 ছেকেণ্ড প'জ কৰিব 20 ছেকেণ্ড প'জ কৰা টাইমতে আপুনি কি ক'ব সেইটো ভাবিব লাগে ভাবি শুনি ভালকৈ ক'ব লাগে তো ভিডিঅ'টো ইমানে আছিলে আপোনালোকে এনেকুৱা কমিউনিকেশ্যন স্কিলৰ ভিডিঅ' ইউটিউবত বহুত পাই যাব মোৰ থাকি ভাল অভিজ্ঞতাৰ ওপৰত মোৰো বহুত অভিজ্ঞতা আছে কিন্তু মই এইবোৰ মানে ডাইৰেক্ট অন কেমেৰা মোৰ পোৱা ইমান অভ্যাস নাই সেইকাৰণে মোৰ ভিডিঅ'টো ইমান ঠিক নহ'ব পাৰে বেয়া নাপাব চেনেলত নতুন হয় যদি আপোনালোকে ছাবস্ক্ৰাইব কৰিব কিন্তু নাপাহৰিব আজিলৈ ইমানে আছিলে মোৰ ইউটিউবত বহুত হেভি টপিক আহি আছে আৰু আহিবলগীয়া আগন্তুক দিনত চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখক নমস্কাৰ জয় হিন্দ